নরমাল যদি ডিসপ্লে লগায় এই বুটৰ হেডফোন পাই যাব আৰু টেম্পাৰ গ্লাছ পাই যাব বাপৰে বাপ সো গিফটত প্ৰায় 500 টকা আপোনালোকে 50% টকা আপোনালোকে উভতাই লৈ যাব গিফটৰ লগতে এন্ড্ৰইড ফোনটো যদি ডিসপ্লে ভাঙি গৈছে তেনেহলে আপোনাৰ পৰা ভাল খবৰ কিয়নো একেবাৰে কম দামত আপোনাৰ হাতত থকা স্মাৰ্টফোনটো ডিসপ্লে চেঞ্জ কৰিব পাৰিব টেম্পাৰ গ্লাছ লগাব পাৰিব লগতে অত্যাধুনিক বহুতো ইলেক্ট্ৰনিক কিবা বস্তু আপোনালোকে এখন শ্বপৰ পৰা কিনিব পাৰে বিশেষকৈ আপোনালোকে লোকেশ্যনটো কৈ দি আছো এয়া হৈছে আপোনালোকে প্ৰাক্তন আমাৰ যমুনা সমষ্টিৰ MLA তেখেতৰ ঘৰ আৰু ঘৰৰ একেবাৰে লেফ্ট সাইডত আপোনালোকে দেখা পাইছে নিউ ভিজন মোবাইল এণ্ড ৰিপেয়াৰ বুলি লেখা এখন ষ্ট'ৰ মুকলি কৰা হৈছে যিখন মোবাইল ষ্ট'ৰত আপোনালোকে বিভিন্ন ধৰণৰ অফাৰ চলি আছে বৰ্তমান যিহেতু একদম নতুনকৈ মুকলি কৰা হৈছে মোবাইল ষ্ট'ৰখন আৰু মোবাইল ষ্ট'ৰখনৰ 7 তাৰিখ মোৰ লগতে চালতো ভাইটি কিমান দিন হৈছে আছে মুকলি কৰা মুকলি কৰাৰ এমাহ ডেৰ মাহ মান হৈছে আচ্ছা আসলতে আমি আজি যেহেতু ভিডিঅ' বনাই আছো ইয়াতে যদি আমাৰ ভিডিঅ' চাই কোনোবা আহে ইয়াত কি লাভ কৰিব বা কি অফাৰ থাকিব তেখেতক ভিডিঅ' চাই অহাজনক মই ডিছকাউণ্ট দিম আৰু এইটো মাষ্টাৰ ডিছপ্লে লগালে মাষ্টাৰ ডিছপ্লেৰ লগত এইটো ব্লুটুথ ফ্ৰী দিম মাষ্টাৰ ডিছপ্লেৰ লগত এই ব্লুটুথ ফ্ৰী এইটো ৰেট কিমান নৰমালি মাৰ্কেটত এইটো আছে 500-600 টকা নৰমালি 500-600 টকা গিফট দিটো মাষ্টাৰ ডিছপ্লেৰ লগত বাপৰে আৰু নৰমাল ডিছপ্লেৰ লগত নৰমাল ডিছপ্লে বট হেডফোন পাই যাব আৰু টেম্পাৰ দি দিম SD প্লাছ টেম্পাৰ নৰমাল যদি ডিছপ্লে লগায় এই বুটৰ হেডফোন পাই যাব আৰু টেম্পাৰ গ্লাছ পাই যাব বাপৰে বাপ লগতে গিফটৰ প্ৰায় আছে 500 টকা মান সো গিফটত প্ৰায় 500 টকা পাই আপোনালোকে 50% টকা আপোনালোকে উভতাই লৈ যাব গিফটৰ লগতে আসলতে মোবাইল শ্বপখনৰ লোকেশ্যনটো ক'ত হয় এবাৰ কৈ দিও পাঞ্জাব বেংকৰ সিধা অপোজিট চাইডত পাঞ্জাব বেংকৰ অপোজিট চাইডত আৰু ইয়াত কিবা পেট্ৰল পাম্পৰ ওচৰতে মানে পুৰণা যেটো ইউনাইটেড বেংক আছিল টবকাৰ ইউনাইটেড বেংকৰ অপোজিট পশ্চিম ফালে শ্বপখনৰ নাম কি আছিল নিউ ভিজন মোবাইল এণ্ড ৰিপেয়াৰ আসলতে এইখনত কি কাম হয় মোবাইলত বিভিন্ন ধৰণৰ এন্ড্ৰইড হওক বা এপেলৰ ব্ৰেণ্ড হওক ইয়াতে এপেলৰ ব্ৰেণ্ডৰ কাম হ'ব নেকি হ'ব এভৰিথিং এ টু জেড যদি কোনোবা যদি এই চাৰ্জৰ বেকআপ কম হৈ যায় বেটাৰি চেঞ্জ কৰি দিব এন্ড্ৰইডৰ এভৰিথিং মানে এন্ড্ৰইড এটা ফোনৰ যদি কেতিয়াবা কিবোৰ্ড খাৰাপ হৈ যায় কিবোৰ্ড ডিসপ্লে বেয়া হৈ যায় বা মোবাইলটো বেটাৰি বেকআপ কমি যায় সকলো হৈ যাব এভৰিথিং কম কৰি দিব মানে এ টু জেড কোনোবা এনেকুৱা আছে বহুতৰ স্যামসাংৰ ফোন আছে অন্যান্য কোম্পানী ফোন আছে যিকোনো ডিসপ্লে লগাবা টেম্পাৰ গ্লাছ লগাবা বহুতো বিচাৰি থাকে ডবকা তো যে মই প্ৰাকমত এনেকুৱা হৈছিল যে মোৰ হোজাইলৈ যাবলগীয়া হৈছিল টেম্পাৰ গ্লাছৰ বাবে যিকোনো টেম্পাৰ পাই যাব ইয়াত যিকোনো ফোনৰ স্মাৰ্টফোনৰ টেম্পাৰ পাই যাব ইয়াত নাম কি আছিল তোমাৰ মোৰ নাম সাবিৰ আহমদ আৰু লগতে তোমাৰ ফটোটো নিশ্চয় দেখা পাইছো তোমাৰ নামটো কি আছে ফাহাদ আব্দুল্লাহ আসলতে কম বয়সত কম বয়সীয়া যুৱক আৰু এটা ব্যৱসায় আৰম্ভ কৰিছে আপোনালোকে উৎসাহিত কৰিব লাগে কি ক'বা আজি যেহেতু মোবাইল মুকলি কৰিছে ইয়াতে সকলো ধৰণৰ বক্স পাব লগতে আমাৰ ইয়াতে স্মাৰ্ট ৱাচ পাব স্মাৰ্ট ৱাচ হয় বক্স সকলো ধৰণৰ বক্স আছে ব্লুটুথ আছে হেডফোন আছে ইয়াৰবাডছো আছে লগতে আমাৰ ইয়াত সকলো ধৰণৰ সাউণ্ড সিস্টেমৰ যেটো বক্স আছে সিস্টেমৰ স্পিকাৰ সিস্টেমৰ সকলো ধৰণৰ আছে লগতে আমাৰ ইয়াতে মোবাইল ৰিপেয়াৰিং সকলো ধৰণৰ সকলো ব্ৰাণ্ডৰ মোবাইল ৰিপেয়াৰিং হয় মানে যিকোনো কোম্পানীৰ হওক সকলো ধৰণৰ ৰিপেয়াৰিং হৈ যাব মানে ধৰি লওক কোনোবা এজন ডিসপ্লে চেঞ্জ কৰিব লাগিছে কিমান সময়ৰ ভিতৰত চেঞ্জ কৰি দিব পাৰে মাত্ৰ 20 মিনিটৰ ভিতৰত 20 মিনিটৰ ভিতৰত ডিসপ্লে চেঞ্জ হয় প্ৰায় সময় তেনেকুৱা হয় যে মানুহৰ আগদিনা দিব লাগে পিছদিনা ডিসপ্লে নাই মানে এইটো নহয় চাওক যদি পুৰা 20 মিনিটৰ ভিতৰত হৈ যাব যদি কোনোবা দবকালৈ আহিছে সকলোৰে মোৰ ৰিকুৱেষ্ট থাকে যেহেতু যুৱকসকলে মুকলি কৰিছে এই শ্বপখন আৰু মোৰ ভাইটি বটি সৰু দেখা পাইছে নিশ্চয় আপোনালোকে উৎসাহিত কৰিব লাগে আৰু এই শ্বপখনত এবাৰ হ'লে আপোনালোকে ভিজিট কৰিব লাগে যদি আপোনালোকে ভিজিট নকৰে তেখেতসকলে ব্যৱসায় কৰি আছে আৰু আপোনালোকৰ লগতে অফাৰো দি আছে আপোনালোকে এবাৰ ভিজিট কৰক এই শ্বপখনত আমাৰ আজি প্ৰত্যেকৰ হাততে এটা নহয় এটা মোবাইল ফোন আছে বহুতৰ আছে 2-3টা 5টা লৈকে থাকে যদি আপোনালোকৰ মোবাইল ফোনৰ কিবা বেয়া হৈছে যদি চাৰ্জিঙৰ যদি পিং বেয়া হৈছে ডিসপ্লে বেয়া হৈছে টেম্পাৰ গ্লাছ যদি চেঞ্জ কৰিব বিচাৰিছে আপোনালোকে নিউ ভিজন মোবাইল এণ্ড ৰিপেয়াৰ চেণ্টাৰত আপোনালোকে আহিব পাৰে আহি আপোনালোকৰ যদি মোবাইলত কিবা বেয়া হৈছে আপোনালোকে চেঞ্জ কৰিব পাৰে বা টেম্পাৰ গ্লাছ লগাব পাৰে ব্লুটুথ হেডফোন স্মাৰ্ট ৱাচ ইত্যাদি আপোনালোকে কিনিব পাৰে লগতে কিপ্যাড ফোনো আছে আসলে কিপ্যাড ফোন এটা কিপ্যাড ফোন দেখাওচোন কি কোম্পানীৰ আছে আইটেল আছে জিও আছে নেট চলাব পাৰিব নোকিয়াও আছে নেকি ইয়া চাওক আসলে এইটো এটা মই প্ৰায় সময়ত এই চব নোকিয়া মই মানে মোৰ দেউতাক যেহেতু বৃদ্ধ মই ভাবিছোঁ এটা নোকিয়া ফোন কিনিম কিন্তু ইয়াত দেখা পাইছে এটা নোকিয়া ফোন আচলতে বহুতৰ প্ৰয়োজন হয় এণ্ড্ৰইডৰ লগতে নোকিয়া ফোন চলোৱা বহুতো মানুহ আছে বৃদ্ধ মানুহ হয়তো স্মাৰ্টফোন চলাব নোৱাৰে এণ্ড্ৰইড ফোন চলাব নোৱাৰে আমাৰ জিঅ' মোবাইল নেটৱৰ্ক নোকিয়া ফোনো যদি আপোনালোকে কিনিব বিচাৰিছে আচলতে এইটো ৰেট কিবা ক'ব পাৰিব নেকি যদি সম্ভৱ হয় ক'ব পাৰিম MRP পৰা ডিছকাউণ্ট হ'ব আৰু ভালেমান ডিছকাউণ্ট হ'ব MRP পৰা ডিছকাউণ্ট MRP কিমান আছে যেহেতু এতিয়া MRPটো মই পিছত কোৱাৰ চেষ্টা কৰিম আৰু যদি আপোনালোকে কিপ্যাড ফোনো কিনিব বিচাৰিছে আপোনালোকে আহক এই শ্বপখনত আপোনালোকে নোকিয়াৰ পৰা জিঅ'ৰ পৰা বহুতো এণ্ড্ৰইড কিপ্যাড ফোন আপোনালোকে দেখাব পাৰিছে আপোনালোকে কিনিব পাৰিব লগতে যদি আপোনাৰ ফোনৰ কিবা বেয়া হৈছে আপোনাৰ ঠিক কৰাবৰ কাৰণে আৰু অৱশেষত কি ক'বা তুমি ভিডিঅ'টোৰ জৰিয়তে যিসকলে মোৰ ভিডিঅ'টো চাই আছে সকলোৱে কি ক'বা যিসকলে এই ভিডিঅ'টোৰ দ্বাৰা আহিব আমাৰ ইয়াতে কাষ্টমাৰ তেওঁলোকে বিশেষ অফাৰ দিয়া হ'ব লগতে আমি কৰিবলৈ লগতে গিফ্ট দিম
তেওঁলোকক আচ্ছা তোমাৰ নাম কি আছিল মোৰ নাম ফাহাদ আব্দুল্লাহ আৰু আশা কৰিছোঁ যে নিউ ভিজন মোবাইল এণ্ড ৰিপেয়াৰিং আশা কৰিছোঁ যে আপোনালোক সকলো আহিব এই ভিডিঅ'ৰ দ্বাৰা সেইটো আমি আশা কৰিছোঁ নিশ্চয় আচলতে তেখেতসকলে এটা আশা ভৰসা বিশ্বাস লৈ আমাক আনিছে ভিডিঅ' বনাবলৈ আপোনালোক আহক এবাৰ ভিজিট কৰক আমি আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যদি আপোনালোকৰ ফোনত কিবা বেয়া হৈছে বা কিবা আপোনালোক ফোনৰ কভাৰ লগাব বিচাৰে টেম্পাৰ গ্লাছ চেঞ্জ কৰিব বিচাৰিছে আপোনালোক এবাৰ ভিজিট কৰক নিউ ভিজন এণ্ড মোবাইল ৰিপেয়াৰ চেণ্টাৰত আহক আৰু আপোনালোকৰ প্ৰয়োজনীয় কিবা এণ্ড্ৰইড ফোনৰ বস্তু লাগিলে লৈ যাওক ধন্যবাদ